নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে এক্সাম গেট আছামিজ দা ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 11ৰ ইংৰাজী হৰ্ণবিল কিতাপখনৰ এটা লেচন দ্য পৰ্ট্ৰেইট অফ এ লেডি। আৰু সেই লেচনটোৰ পৰা কেইটামান ইম্পৰ্টেণ্ট টেক্সুৱেল কুৱেশ্যন আৰু সেই টেক্সুৱেল কুৱেশ্যনখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ প্ৰথমটো কুৱেশ্যনলৈ। দ্য 3 phases of author's relationship with his grandmother before he left the country to study abroad. বিদেশলৈ যোৱাৰ পূৰ্বে লিখকৰ আইতাক আৰু লিখকৰ সৈতে যি সম্পৰ্ক আছিলে সেই সম্পৰ্কৰ কথা ইয়াত 3টা ফেজত লিখিব লাগে। আনচাৰলৈ আহিছোঁ। দ্য 3 phases of the author's relationship with his grandmother before he left the country to study abroad are ইয়াত পইণ্ট ৱাইজ দিয়া হৈছে। 1 নম্বৰ পইণ্টত আছে when author went to the village school, যেতিয়া লিখকে গাঁৱৰ স্কুলখনলৈ গৈছিলে। then grandmother helped him to get ready and went to school with him, সেইটো সময়ত লিখকৰ ককা আইতাই লিখকক স্কুললৈ যাবলৈ সাজু কৰিছিলে আৰু তেওঁৰ সৈতে স্কুললৈ গৈছিলে। ইয়াৰ পিছত দ্বিতীয় নম্বৰ অপশ্যন যোনটো আছে when author went to the city school in a bus, যেতিয়া তেওঁ স্কুল বাছত চিটি স্কুললৈ গৈছিলে, চহৰত স্কুললৈ গৈছিলে। but she could not no longer help him in his studies, কিন্তু সেই সময়ছোৱাত লিখকৰ আইতাকে লিখকক আগৰ দৰে সহায় কৰিব পৰা নাছিলে। আহিছোঁ 3 নম্বৰ অপশ্যনলৈ। 3 নম্বৰত আছে when he went to university, যেতিয়া তেওঁ ইউনিভাৰ্চিটিলৈ গৈছিলে। কোন গৈছিলে? লিখক ইউনিভাৰ্চিটিলৈ গৈছিলে। then he has given a separate room, তেওঁক এটা পৃথক কোঠালি দিয়া হৈছিলে। the common link of their friendship was snapped, আইতাক আৰু লিখকৰ মাজত যি বন্ধুত্ব আছিলে সেইটো তেতিয়া ভাঙি গৈছিলে। আহিছোঁ আন এটা কুৱেশ্যনলৈ। 3 reasons why the author's grandmother was disturbed when he started going to the city school, যেতিয়া লিখক কুশন সিঙে চহৰৰ স্কুলখনলৈ যাবলৈ আৰম্ভ কৰিছিলে লিখকৰ ককা আইতাই কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে 3টা কাৰণ লিখিব লাগে। আনচাৰত দ্য 3 reasons ডট দিয়া হৈ আছে, বাকীখিনি কুৱেশ্যনৰ পৰা হুবহু বহাই দিলে হ'ল। টু দ্য চিটি স্কুল আৰ, ইয়াত প্ৰথমটো পইণ্ট আছে গ্ৰেণ্ডমাদাৰ হেটেড ৱেষ্টাৰ্ণ চায়েন্স এণ্ড লাৰ্ণিং, পশ্চিমীয়া যিবিলাক শিক্ষা সেইবিলাক গ্ৰেণ্ডমাদাৰে অৰ্থাৎ ককা আইতাই পচন্দ কৰা নাছিলে, অৰ্থাৎ ঘৃণ কৰিছিলে। দ্বিতীয় পইণ্টলৈ আহিছোঁ। শ্বি ৱাজ পেইণ্ড টু ন' ডেট দেয়াৰ ৱাজ ন' টিচিং অফ গড এণ্ড দ্য স্ক্ৰিপচাৰ্ছ, আৰু চহৰৰ স্কুলবিলাকত কোনো ধৰণৰ ভগৱানৰ বিষয়ে শিক্ষা দিয়া হোৱা নাছিলে, গতিকে আইতাকে পচন্দ কৰা নাছিলে। 3 নম্বৰ অপশ্যনলৈ আহিছোঁ। 3 নম্বৰ অপশ্যনত আছে গ্ৰেণ্ডমাদাৰ অলৱেজ ডিছলাইক মিউজিক, সদায় সংগীত বেয়া পাইছিলে। একৰ্ডিং টু হাৰ মিউজিক ৱাজ দ্য মনোপলি অফ প্ৰষ্টিটিউটছ এণ্ড বিগাৰ্ছ, গ্ৰেণ্ডমাদাৰে অৰ্থাৎ ককা আইতাই সংগীত বেয়া পাইছিলে। তেখেতৰ মতে অৰ্থাৎ ককা আইতাকৰ মতে এইবোৰ প্ৰষ্টিটিউট আৰু বিগাৰ্ছৰ বাবেহে বনোৱা হৈছে। গতিকে আজিলৈ ইমানেই। যদি এনেধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে ছল্ভ পাব বিচাৰে তেন্তে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ।